সো নতুন মোবাইল লৈছা জিমেইল বনাব নাজানা তো চিন্তা নকৰিবা মই আছোঁ না মই সব শিকাই দিম সো হেল্লো বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল টুইমাৰিছ ব্লগছ সো আজিৰ ভিডিঅ' কেনেকৈ জিমেইল বনায় তাকে দেখুৱাই দিম সো ভিডিঅ'টো সকলোকে চাই থাকক আৰু মোৰ ভিডিঅ'টো লাইক কৰক আৰু মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰক সো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্ষ্ট অফ অল সেটিংছত যাওক তাৰপিছত স্ক্ৰল কৰে তলত দেখা পাবি একাউণ্ট এন SYNC তাতে টেপ কৰি দিয়ক তাৰপিছত তলত আছে এড একাউণ্ট বুলি লিখা তাতে টেপ মাৰি দিয়ক তাৰপিছত নেক্সট গুগল লিখা আছে তাতে টেপ কৰি দিয়ক তাৰপিছত চেকিং ইনফো বুলি আহিব সো এইখিনিটা কমপ্লিট হোৱাৰ পিছত নতুন ইণ্টাৰফেচ আহিব সাইন ইন বুলি তাতে ক্ৰিয়েট একাউণ্টত টেপ কৰি দিব তাৰপিছত ফৰ মাই সেলফত টেপ কৰি দিব তাৰপিছত নেক্সটত টেপ কৰি দিব তাৰপিছত নতুন ইণ্টাৰফেচ আহিব ক্ৰিয়েট এ গুগল একাউণ্ট বুলি তাতে ইণ্টাৰ ইয়ৰ নেম বুলি লিখা আহিব তাতে ফাৰ্ষ্ট নেম লিখি দিয়া যিকোনো এটা নাম দিলেই হ'ব তাৰপিছত চুৰ নেমতো যিকোনো এটা নাম লিখি দিলেই হ'ব যে মই মোৰ নামটো লিখি আছোঁ তাৰপিছত নেক্সট মাৰি দিব নেক্সট মাৰি দিয়াৰ পিছত বেছিক ইনফৰমেশ্যনত আহিব ডেট অফ বাৰ্থ তাৰিখ লিখিব মাহ লিখিব তাৰপিছত চনটো লিখিব জন্মৰ তাৰপিছত নেক্সট জেণ্ডাৰ সিলেক্ট কৰিব আহিব যে আপোনাৰ মেল না ফিমেল এইটো মাৰি দিব মই মেল এতিয়া মেল মাৰি দিম নেক্সটত টেপ কৰি দিছোঁ তাৰপিছত আহিল চুজ হাউ ইউ উইল সাইন ইন আহিব তাৰপিছত আপুনি ইমেইলটো যদি ক্ৰিয়েট কৰিব পাৰিব যিকোনো এটা লিখি দি কিনা যে মই মোৰ নামটো লিখি দিছোঁ আলা মালা বুলি কিনা তাৰপিছত নেক্সট বটনত টেপ কৰি দিলোঁ তাৰপিছত নেক্সট বটনত টেপ কৰি দিলোঁ অলপ টাইম ল'ব আহি গ'ল ক্ৰিয়েট এ ষ্ট্ৰং পাছৱাৰ্ড এতিয়া যিকোনো ষ্ট্ৰং পাছৱাৰ্ড সেট কৰিব লাগিব পাছৱাৰ্ডটো এনে ধৰণৰ হ'ব লাগিব লেটাৰ থাকিব লাগিব তাৰপিছত এটা স্পেচিয়েল কেৰেক্টাৰ এটা থাকিব লাগিব তাৰপিছত নাম্বাৰ এটা থাকিব লাগিব মিনিমাম 8টা ৱাৰ্ডছৰ পৰা মেক্সিমাম আপুনি যিমান দিয়ে সিমান দিব পাৰিব তাৰ পাছৱাৰ্ডটো লিখা হোৱাৰ পাছত নেক্সট বাটনত টেপ কৰি দিব তো এতিয়া তলত স্ক্ৰল কৰক তাৰপিছত আহি গ'ল ইয়েছ আই এম ইন তাতে টেপ কৰি দিবি তাৰপিছত আৰু নতুন ইণ্টাৰফেচত আহিব ইমেইল নম্বৰটো তাতে তলত নেক্সট মাৰি দিব আৰু নতুন ইণ্টাৰফেচ অপেন হ'ব তাতে আই এগ্ৰিত টেপ কৰি দিব অলপ টাইম ল'ব লোডিং ল'ব গুগল সাৰ্ভিস আহি গ'ল আপুনি ইউজ কৰিব পাৰিব এতিয়া সব বন্ধুসকল আপোনাৰ জিমেইল একাউণ্ট হৈ গ'ল